হেল্ল' এভৰিৱান, দীপ্তি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি ৰাতিপুৱাই কফি খাই আছোঁ। ক'ত খাই আছোঁ জানেনে? আমি এয়া গুৱাহাটীৰ ট্ৰেইন ষ্টেচনৰ প্লেটফৰ্মৰ দোকান এখনত ৰাতিপুৱাই কফি খাইছোঁ। আৰু এইফালে আমাৰ মিচকাই জুচ খাইছে। আৰু আমি আহিছোঁ গুৱাহাটীলৈ। কিয় আহিছোঁ আগৰ ভিডিঅ'লৈ বাৰু দেখাই থাকিম। আৰু বৰ্তমান আমি ক'ত যাম সেয়া দেখাই গৈ আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ চিটি বাছেৰে খানাপাৰালৈ। আৰু এইফালে আমাৰ বেগ চেগ বুকি লৈ এইফালে আমি গৈ আছোঁ। আৰু এইখন দেখিছেনে? এইখন হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক অপেন ইউনিভাৰ্চিটি। আৰু আগলৈ মই বাৰু ভালকৈ দেখাবলৈ চেষ্টা কৰিম ফ্ৰণ্টৰ পৰা। এয়া হ'ল ব্ৰেক ছাইডটোহে। আৰু আমি এইফালে আহি পালোহি, দেখিছেনে? NRD আমি ইয়াতে আহিছোঁ ট্ৰেইনিং ল'বলৈ। আৰু কি ট্ৰেইনিং আগলৈ জনাই আছোঁ। আৰু এইফালে আমি এতিয়া এণ্ট্ৰি কৰিব লাগিব। ইয়াতে আমাৰ মিচকাহঁত আগতে আহি ৰৈ আছেহি। আৰু এইফালে এতিয়া আমি সোমাই যাম। আৰু এইফালে সোমাই আহি আমি ছিকিউৰিটিৰ ৰুমটোত আমি এণ্ট্ৰি কৰিছোঁ। আমি কেইটা বজাত আহিছোঁ, কেই তাৰিখে সোমাইছোঁ। আৰু ছেইম প্ৰচেছত আমি এতিয়া গেষ্ট হাউচত আহিও একেই প্ৰচেছত আমি এণ্ট্ৰি কৰিছোঁ। কেই তাৰিখে সোমাইছোঁ, কোন সময়ত সোমাইছোঁ আৰু কেইদিনৰ কাৰণে সোমাইছোঁ। ইয়াত আমি এতিয়া গেষ্ট হাউচত সকলো কেইজনীয়ে আমি এণ্ট্ৰি। আৰু গেষ্ট হাউচত সোমায়ে আমি ফ্ৰেছ হৈ আহি ইয়াত নাস্তা কৰিবলৈ আহিলোঁ। গেষ্ট হাউচৰ কেণ্টিনত এয়া আমি নাস্তা কৰি লৈছোঁ। নাস্তা কৰিয়ে আমি আহিলোঁ এতিয়া ট্ৰেইনিং হলত। আৰু ইয়াত ট্ৰেইনিং হল আহিয়ে আমি সম্পূৰ্ণ ট্ৰেইনিং হলটো এবাৰ দেখাই দিছোঁ। আৰু এয়া আমি কেইজনী, চুমি, কাজল। ট্ৰেইনিং হলত সোমাই সকলোৱে ফটো উঠাত ব্যস্ত। সকলোৱে একপি ফটো উঠিছে। আৰু আমাৰ ক্লাছ ষ্টাৰ্ট হ'ল। হোৱাৰ পিছতে আমাৰ ইয়াত টি বেগ দিছে 11:15 টি বেগ। আৰু আকৌ ক্লাছ আৰম্ভ হ'ল আমাৰ। ইয়াত ক্লাছৰুমত সোমাই আহিলোঁ, ষ্টাৰ্ট হোৱা নাই। আৰু তাৰপিছতে আমাক দিলে লাঞ্চ টাইম। 1 বজাত লাঞ্চ টাইম দিছে। এয়া আমি দুপৰীয়া আহাৰ খাবলৈ সোমাইছোঁ। ইয়াত দেখিছেনে থালিখন? নিজে লৈ ল'ব দিলে যিহেতু সম্পূৰ্ণ গোটেই যি আছিলে অলপ অলপ লৈ লৈছোঁ। আৰু সোমাই মই লাঞ্চ কৰি হৈয়ে অলপ হাতত সময় আছে যিহেতু মই আহিলোঁ নিজৰ ৰুমলৈ। আৰু নিজৰ ৰুমটোৰ পৰা মই থকা ৰুমটোৰ বেলকনিৰ পৰা দেখাই দিছোঁ। বাহিৰৰ ভিউটো কেনেকুৱা লাগে ইয়াত দেখিছেনে? ইমান ধুনীয়া, ইমান শান্ত পৰিৱেশ, ইমান চাফ চিকুণ, থাকি সঁচাকৈ বহুত ভাল লাগিছে। ৰুমৰ পৰা আহিয়ে আমাৰ ক্লাছ হ'ল। আৰু মই ট্ৰেইনিং হলৰ ভিডিঅ' ল'ব পৰা নাযায় ট্ৰেইনিং হৈ থকা অৱস্থাত। আৰু আমি ইয়াত টি বেগৰ ভিডিঅ' অকণমান ৰাখিছোঁ। আৰু 3:30 যিহেতু আমাৰ টি বেগ দিছে। আৰু আমি চবেই খাই চাহ বিস্কুট খাই আছোঁ। আমি ইয়াতে আছোঁ, আমি 5খন ডিষ্ট্ৰিক্টৰ মেম্বাৰ। আৰু এইফালে মই 5:30 ট্ৰেইনিং হলৰ পৰা আহিয়ে দেখিছোঁ মিষ্টাৰ ওলাই আছে বজাৰলৈ কিবাকিবি আনোগৈ বুলি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মিষ্টাৰ লগত অকণমান